एक लगा। जय हिंद सर। थैंक यू जय हिंद। आप भी हेल्प कर दो। हैंडीकैप लाइक डोनेशन प्लीज हेल्प मी न्यू दिल्ली आर के आश्रम गरीब बच्चों के लिए मदद मांग रहे हैं हैंडीकैप बच्चों। आप क्या नहीं प्रूफ एनी सर्टिफिकेट फ्रॉम फाउंडेशन नहीं एनी सर्टिफिकेट फ्रॉम फाउंडेशन there is no certificate then I can if you have any certificate then please explain how where is your certificate क्या है? हाँ वीडियो पहले से बन रहा है उसको वीडियो बनाना है। if you have any नहीं डिलीट नहीं करूँगा मुझे बोलो आपका पास अगर नहीं आपका पास अगर certificate डिलीट क्यों करूँगा मैं दिखा दो तो फिर वीडियो मत बनाओ। ठीक है आप जाओ चले जाओ चलो ऐसा नहीं होता है लोग আজি আমি দিল্লীত থকা কিছুমান ঠাই ভ্ৰমণ কৰিম। এইটো এটা গুৰুদ্বাৰা হয় শিখসকলৰ ধৰ্মীয় অনুষ্ঠান। এইটো দিল্লীৰ ষ্টেচনৰ কাষতে আছে। সুন্দৰ এটা পৰিৱেশ ইয়াৰ যিসকল লোক আছে খুব ধুনীয়া ৰেছপন্ড কৰে আৰু আমি এতিয়া সকলোৱে 9 বজাত ওলাই আহিছোঁ ইয়াতে প্ৰৱেশ কৰিম চাম ইয়াতে কি আছে আৰু আমি আগতে মই গুৰুদ্বাৰত প্ৰৱেশ কৰি পোৱা নাই আজি ফাৰ্ষ্ট বাৰৰ কাৰণে গুৰুদ্বাৰত যাম গতিকে আহক আপোনালোককো দেখুৱাও ইয়াতেনো কি আছে আৰু কেনেকুৱা এটা পৰিৱেশ হয়। এইটো পুল টাইপ বনাই থৈ দিয়া আছে যেনেকৈ আমি মন্দিৰত প্ৰৱেশ কৰিলে ভৰি ধুব লাগে তেনেদৰে ইয়াতে প্ৰৱেশ কৰাৰ আগতে এইটো পুলটো পায় যাতে আমি ভৰিকেইখন তিয়াই লৈ তাত প্ৰৱেশ কৰিব পাৰোঁ। ইয়াতে সকলোৱে আমি ভৰিকেইখন তিয়াই লৈছোঁ আৰু মূৰত এটা পাগুৰি মাৰি লৈছোঁ যিটো শিখসকলৰ ধৰ্মীয় অনুষ্ঠানত প্ৰৱেশ কৰাৰ আগতে সকলোৱে বান্ধিব লাগে। এইপিনে ৰাইট চাইডেৰে গ'লে গৈ তাৰপিছত লেফ্ট ল'ব লাগিব তাত যিটো মেইন গুৰুদ্বাৰৰ যিটো মেইন স্থান হয় সেইটো আছে আমি তাত প্ৰৱেশ কৰিম এতিয়া। পৰা প্ৰসাদ লৈ আমি ওলাই আহিলোঁ খুব ধুনীয়া লাগিল। এতিয়া আমি আমাৰ লগত থকা সকলোৱে ছানগ্লাছ কিনিব বিচাৰিছিলে সেইকাৰণে এখন দোকান পালোঁ যাতে সকলোৱে ছানগ্লাছ ল'ব বিচাৰে ছানগ্লাছ ল'ব পাৰে। দিল্লীত আমি নমাৰ পিছৰ পৰাই বহুতো ফ্ৰড দাগ পাইছিলোঁ গাড়ীৰ ভাড়াৰ লগতে হওক বা লাঞ্চ কৰিব যাওঁতে বা ডিনাৰ কৰিব যাওঁতে খোৱা লোৱাৰ ক্ষেত্ৰতে হওক বা হোটেলত ৰুম লোৱাৰ ক্ষেত্ৰতে হওক আজি এটা বেলেগ ধৰণৰ ফ্ৰড লাগ পালোঁ। কেইজনমানী ছোৱালী আহি কি কৰিছিলে আমাক ইণ্ডিয়ান ফ্লেগ কাপোৰত আঁৰি দিছিলে আৰু লগতে সিহঁতে কৈছিলে কি সিহঁতে ব্লাইণ্ড ফাউণ্ডেশ্যনৰ পৰা আহিছে আৰু সিহঁতক পইচা লাগে। চাওকচোন। जय हिंद सर। थैंक यू जय हिंद। आप भी हेल्प कर दो। हैंडीकैप लाइक डोनेशन प्लीज हेल्प मी न्यू दिल्ली आर के आश्रम गरीब बच्चों के लिए मदद मांग रहे हैं हैंडीकैप। आप क्या नहीं प्रूफ एनी सर्टिफिकेट
Any certificate from foundation? Red 4 का ही है। Any certificate from foundation? Sir, There is no इससे certificate, then I can. Small If you have any certificate, then please explain how. Where is your certificate? Sir? क्या है? हाँ वीडियो पहले से बन रहा है, उसको वीडियो बनाना है। If you have any, रुको नहीं डिलीट नहीं करूँगा, मुझे बोलो आपका पास अगर नहीं पास अगर certificate डिलीट क्यों करूँगा मैं? दिखा दो तो फिर वीडियो मत बनाओ। ठीक है हाँ, ठीक है ठीक आप है। जाओ चले जाओ चलो ऐसा नहीं होता है लोग हेलो लाल किला सारा टिकट এইটো দিল্লীত থকা ৰাজমহল হয় অৰ্থাৎ লালকিল্লা এইটো বাবৰে সেই টাইমতে বনাইছিলে বহুত ডাঙৰ হয় কমেও চাগে 10-20 বিঘামান মাটিৰে আৱৰি আছে বহুত ডাঙৰ হয় ইমূৰৰ পৰা সিমূৰলৈ খোজকাঢ়ি যাবই নোৱাৰি আমি তাত টিকেট কাটিলোঁ এতিয়া প্ৰৱেশ কৰাৰ কাৰণে খোজকাঢ়ি বহুখিনি খোজকাঢ়িব লগা হৈছে ফাইনেলি আমি লালকিল্লা আহি পালোঁ গতিকে এতিয়া এইখন এণ্ট্ৰি গেট পিনেৰে সোমাই সব ৰঙা ৰঙা ইটা দি বনাইছে দিয়া সব ৰঙা ইটা এটা মাৰ্কেট আছে ভিতৰত মাৰ্কেটখনত বস্তুৰ দাম বহুত কিন্তু পাই অৰ্নামেণ্টবিলাক পায় অৰ্নামেণ্ট টাইপৰ বস্তুবিলাক বেছি পায় কিন্তু দামটো বহুত মাৰ্কেটত মানুহ ভৰ্তি হৈ আছে सब ऑर्नामेंट और गुस्से हैं यूरोप में और पढ़ाई से था वाटी অসমীয়া মানুহ এজন লগ পালোঁ আছে অসমীয়া মানুহ বহুত ঘূৰি আছে অসমীয়া মানুহ আছে বহুত ফুৰিবৰ কাৰণে হওক বিজনেছ চাকৰি সূত্ৰে হওক ইয়াৰে ভিতৰৰখিনি এইবিলাক এই ভিতৰত এটা মিউজিয়াম আছে খুব গৰম খুব ৰ'দ দি আছিলে সেইকাৰণে চবৰে কিবা ঠাণ্ডা খাব ইচ্ছা গৈছিলে কুঁহিয়াৰ ৰস হওক বা নেমু চৰবত হওক কিন্তু নেমু চৰবত বা কুঁহিয়াৰ ৰস ইয়াত এভেইলেবল নাই ইয়াতে লেচি দেখা পাইছোঁ গতিকে এতিয়া চবকে লেচি এগিলাচ খুৱাই দিওঁ Good morning.
চাহ খাই আমি আগ্ৰা যাম তাজমহল চাব চাহ বনাই আছে 6টা বজাত ট্ৰেইন আছিল ট্ৰেইনখন লেট আছে 2 ঘণ্টা ইয়াতে চাহ খাই অলপ ৰেষ্ট লৈ আজি আমি ৰেষ্ট লৈ ৰাতিপুৱাই তাজমহল চাব যোৱাৰ কথা আছিলে ইয়াৰ পৰা দিল্লী ৰেলৱে ষ্টেচনৰ পৰা ৰেলত কিন্তু ট্ৰেইনখন 6 ঘণ্টা লেট হোৱাৰ কাৰণে আৰু যিহেতু আমাৰ পিছৰ যিখিনি প্ৰগ্ৰেম আছে সেইখিনি প্ৰগ্ৰেম বনাই থৈ দিয়া আছিলে আৰু ট্ৰেইনৰ টিকেট কাটি থৈ দিয়া আছিলে গতিকে যেহেতু 6 ঘণ্টা লেট হ'ল গতিকে আমাৰ তাজমহলটো এতিয়া কেনচেল কৰি এতিয়া আমি ডাইৰেক্ট বাছত বৃন্দাবনলৈ যাম বৃন্দাবনত থকা কিছুমান মন্দিৰ যেনে প্ৰেম মন্দিৰ বৃন্দাবন হয় গতিকে এখন আমাৰ হোটেল তাই দেখাব পাৰিম ক'ত যাবি স্কন টেম্পল তাৰে পিছত বৈষ্ণৱ দেৱী মন্দিৰ তাৰে পিছত প্ৰেম মন্দিৰ আমি এতিয়া কৈ আছোঁ বৃন্দাবন এইখিনি বৃন্দাবন কাঠ ঠাই শ্ৰীকৃষ্ণ ইয়াতে চাইল্ডহুড মানে তাৰ ল'ৰালি কালি ইয়াতে পালন কৰিছিল খেলা ধূলাখিনি ইয়াতে কৰিছিল হয়নে বৃন্দাবন শ্ৰীকৃষ্ণই য'ত খেলা ধূলা ইয়াতে বলৰামৰ লগত এই বৃন্দাবনত থকা বুলি কয় যে গুৰিয়া जल्दी कर दियो रे কৃষ্ণ তবে ময়ূর পাখি কৃষ্ণ ভাই বলে কয় আমি 4টাতে আহি পাইছিলোঁ ইস্কন টেম্পলৰ সন্মুখত কিন্তু যিহেতু 4:30টাত খোলে গতিকে ক'লে অকণমান বজাৰ তাৰ ফ্ৰণ্টত থকা বজাৰখনলৈ গ'ল আৰু বজাৰ কৰি আছোঁ এতিয়া ইস্কন টেম্পলৰ দৰ্জা খুলি দিলে বজাৰ কৰি আহি এয়া ইস্কন টেম্পলত সোমাইছোঁ ইয়াৰ ইস্কন টেম্পলৰ আনটো নাম হ'ল শ্ৰীকৃষ্ণ বলোৰাম মন্দিৰ হয় এইটো শ্ৰীকৃষ্ণৰ মন্দিৰ বলোৰাম মন্দিৰ বুলিও কোৱা হয় খুব ধুনীয়া এটা মন্দিৰ ইয়াতে প্ৰৱেশ কৰি বহুত ভাল লাগিছে সকলোৱে মানে আপোনালোকে যদি নাহে বা নাহিলে এইটো কথা মানে উপলব্ধি কৰিব নোৱাৰিব ইয়াৰে যিটো এটা জব ঘৰ আছে য'ত হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে বুলি 108 বাৰ জপ কৰিব লাগে লগতে ইয়াতে ৱালতে বিভিন্ন ধৰণৰ মূৰ্তি শিলত কাটি বনাই থৈ দিয়া আছে খুব সুন্দৰকৈ ফিনিচিংটো খুব সুন্দৰ হয় খুব সুন্দৰকৈ কাটি থোৱা আছে
राधे 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 আইতাসকলে ফুলৰ মালা গুঠি আছে ইয়াতে কি কৰা হয় কি মানুহবিলাকে ফুলৰ মালা পৰিধান কৰি মন্দিৰত প্ৰৱেশ কৰে বহুত মানুহে আৰু কি কয় ভগৱানকো বৰাই দিয়া হয় শ্ৰীকৃষ্ণ বলৰামৰ এই মন্দিৰত বহুতে মালা পিন্ধি প্ৰৱেশ কৰে আৰু আইতাসকলে এনেদৰে মালা গুঠি আছে जी ये कहाँ पे दोगे ये पूजा के लिए देते हो कहाँ पे मंदिर पे अच्छा इसको कहीं पे तो थाली बना के पूजा का थाली बना के এই সকলোৱে জপ কৰি আছে সেইটো 108 বাৰ জপ কৰিব লাগে তাৰ পিছত প্ৰসাদ দিয়ে খুব ভাল লাগিছে জপটো কৰি আৰু যেটো জপৰ মূল মন্ত্ৰ হয় সেইটো 108 বাৰ মাতাৰ পিছত মুখস্থ নিজে নিজে অটোমেটিকলি মুখস্থ হৈ যায় মোৰ মুখস্থ হৈ গৈছে Hare Krishna 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 Hare 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 Ram 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 Hare Hare Thank you हरे कृष्णा 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 हरे 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 राम 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 हरे 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 कृष्णा 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 हरे 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 राम 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 हरे हरे এতিয়া আমি শ্ৰী বৈষ্ণৱ দেৱী টেম্পল গৈ আছোঁ ইয়াৰ পৰা কমেও 4 কিলোমিটাৰ দূৰত বৈষ্ণৱ দেৱী টেম্পল আছে এয়া আমি বৈষ্ণৱ দেৱী টেম্পল আহি পালোঁ খুব ডাঙৰ এটা মন্দিৰ আপোনালোকে ভিডিঅ'ত চাগে উপলব্ধি কৰিব নোৱাৰিব কিন্তু মা বৈষ্ণৱ দেৱীৰ আৰ্হিত খুব ডাঙৰ এটা মন্দিৰ আপোনালোকে চাওক এয়া খুব ডাঙৰ হয় আৰু খুব সুন্দৰ আৰু খুব ডাঙৰ হয় বৃহৎ আকৃতিৰ এতিয়া আমি মা বৈষ্ণৱ দেৱী যিটো মূৰ্তি সেই মূৰ্তিটোৰ কাষত উপস্থিত হৈ আছোঁ আৰু এতিয়া প্ৰৱেশ কৰিম এতিয়া লাহে লাহে
মন্দিৰৰ ভিতৰলৈ। আমি যে কওঁ যমুনা নদী, যমুনা দেৱী হয়। ইয়াতে বৈষ্ণৱ দেৱী টেম্পলৰ ভিতৰত যমুনা দেৱীৰ এটা মূৰ্তি আছে, ধুনীয়াকৈ বনাই থৈ দিয়া আছে আৰু ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈ দিয়া আছে, খুব সুন্দৰ। তো বৈষ্ণৱ মাৰ মূৰ্তি হয়, বৈষ্ণৱ মাৰ মূৰ্তিটো বৃহৎ আকাৰৰ এটা বৈষ্ণৱ মন্দিৰ আৰু বৈষ্ণৱ দেৱী মাৰ আৰ্হিত বনাই থোৱা হৈছে মা বৈষ্ণৱ দেৱী মন্দিৰ। মা বৈষ্ণৱ দেৱী মন্দিৰ বহুত ডাঙৰ হয়, বহুতেই ডাঙৰ। এইপিনে আপোনাৰ গংগা, আমি যে কওঁ গংগা যমুনা, এইটো হ'ল কি গংগাজী দেৱী মন্দিৰ মূৰ্তি, গংগা মাৰ মূৰ্তি এইটো ধুনীয়াকৈ বনাই থোৱা আছে। বহুতো মূৰ্তি শিলত কাটি বনাই থৈ দিয়া আছে। মা দুৰ্গাৰ মূৰ্তি, গণেশ বাবাৰ মূৰ্তি, সৰস্বতী, লক্ষী আদি সকলোৰে মূৰ্তি ইয়াতে, ত্ৰিদেৱ আদি সকলোৰে মূৰ্তি ইয়াতে ধুনীয়াকৈ বনাই থৈ দিয়া আছে। আৰু যিটো ইয়াৰে ফিনিচিং হয়, খুব ধুনীয়াকৈ খুব সুন্দৰকৈ বনাইছে। এইটো লোটাছ টেম্পল হয়, দিল্লীতো এটা লোটাছ টেম্পল আছে, সেইটো নহয়, এইটো হ'ল কি বৃন্দাবনত থকা এটা লোটাছ টেম্পল।
ইয়াতে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মূৰ্তি আছে, খুব সুন্দৰ মূৰ্তি আছে আৰু তাত পূজা কৰা হয়। এয়া চাওক যে এইটো এটা গুহা, এই গুহাৰ ভিতৰত কংস আৰু দৈৱকী বা যেতিয়া শ্ৰীকৃষ্ণ জন্ম পাইছিলে এই গোটেইখিনি ইয়াতে ধুনীয়াকৈ এই গুহাটোৰ ভিতৰত বনাই থৈ দিয়া আছে। বৃন্দাবনৰ মুখ্য যিটো আকৰ্ষণ প্ৰেম মন্দিৰ, মানে আপোনালোক সকলোৱে জানে যে প্ৰেম মন্দিৰ বুলি ক'লে ইমানেই নাম আছে যে সকলোৱে জানে। আৰু ইয়াতে অকল ৰাতি 8:30 বজালৈ এই প্ৰেম মন্দিৰটো খোলা থাকে। আৰু ইয়াৰে মেইন কথাটো হ'ল যে 6 বজাৰ পৰা যেতিয়াই গধূলি হয়, মানে 7 বজাৰ পৰা যেতিয়াই গধূলি হয়, গধূলি হোৱাৰ পিছতে এই মন্দিৰটোৰ যিটো আকৰ্ষণ বাঢ়ি যায়। মানে ইয়াৰে যিটো লাইটিং আছে খুব সুন্দৰ দেখাত, মানে গোটেইখিনি এৰিয়াটোৰে লাইটিঙৰ কাৰণে বিখ্যাত, খুব ধুনীয়া হয়। গতিকে এই 1 বা 2 ঘণ্টাৰ ভিতৰতে ইয়াতে খুব সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হয়। সেইকাৰণে ইয়াতে এই 1-2 ঘণ্টাৰ ভিতৰত যথেষ্ট সংখ্যক মানুহ হয়। আমিও বহুত দৌৰা দৌৰিকৈ 8 বজাত ইয়াত প্ৰৱেশ কৰিছোঁ। আমি আগতে গম পোৱা নাছিলোঁ এইটো 8:30 বজাত বন্ধ হয় বুলি। যেতিয়াই গম পালে দৌৰি আহি ইয়াতে আমি প্ৰৱেশ কৰিছোঁ। এইটো চাওক, লাইটৰ কাৰণে কি ধুনীয়া দেখা হয়, খুব সুন্দৰ এক পৰিৱেশ।
বঢ়িয়া আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।